গ্ৰুপ বি। শ্ৰদ্ধেয় অধ্যক্ষ মহোদয় আৰু আজিৰ সদনত উত্থাপিত হোৱা বিষয়বস্তুটো মই সম্পূৰ্ণৰূপে ঘোৰ বিৰোধিতা কৰিছোঁ। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয়তাবাদী আগ্ৰাসনে জাতীয়তাবাদী চিন্তাধাৰাক অৱদমিত কৰা নাই। অধ্যক্ষ মহোদয়, আমাৰ জাতীয়তাবাদী চিন্তাধাৰা কিছু কিছু ক্ষেত্ৰত অৱদমিত হৈছে, এই কথাষাৰ সঁচা, কিন্তু ইয়াৰ মূল কাৰণ জানো ৰাষ্ট্ৰীয়তাবাদী আগ্ৰাসন? কেতিয়া নহয়। ইয়াৰ মূল কাৰণ হৈছে বিশেষকৈ পশ্চিমায়ন, বিশেষকৈ বিশ্বায়ন। পশ্চিমায়নে আমাৰ জীৱনশৈলী, আচাৰ ব্যৱহাৰ আৰু আমাৰ ভাষা সংস্কৃতিক তীব্ৰভাৱে আমাৰ পৰা কাঢ়ি লৈ গৈছে, বিশেষভাৱে গ্ৰাস কৰি আনিছে। পশ্চিমায়নৰ জৰিয়তে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সকলো ফালৰ পৰা ধ্বংস কৰি আনিছে, অৱমানিত হৈছে। অৱদমিত পাশ্চাত্য সভ্যতা সংস্কৃতিৰ বিকৃত ৰূপহে ৰাষ্ট্ৰীয়তাবাদীৰ আগ্ৰাসনৰ ৰূপ নহয়। অধ্যক্ষ মহোদয়, ভাৰতীয় আদৰ্শৰ মূল বৈশিষ্ট্যই হ'ল বৈচিত্ৰ্যৰ মাজত ঐক্য। উপনিষদৰ জ্ঞানোদয়ৰ যুগৰ পৰা আমি পাত লুটিয়ালে আমি দেখা পাওঁ ভাৰত ভূমিত এখুৰা বাহিতি বাজি আছে, আৰু সেই বাহিতিয়ে কয় ইউনিটি ইন দ্য মিডষ্ট অফ ডাইভাৰ্চিটি। আৰু এই ডাইভাৰ্চিটিতে প্ৰতিখন ৰাজ্যৰ আত্মস্বকীয়তা আৰু স্বাভিমান স্বস্থিতিত থিয় হৈ আছে। এই স্বাভিমানৰ মিশ্ৰণে আমাৰ ভাৰতীয়ৰ স্বাভিমান। অধ্যক্ষ মহোদয়, বিজ্ঞানত এষাৰ কথা আছে, মিশ্ৰণ গাঢ় হ'লেও উপাদানে নিজস্বতা নেহেৰুৱায়। গতিকে ঠিক তেনেদৰে জাতীয়তাবাদৰ আগ্ৰাসনে ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাৰ অন্তৰায় হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, পৃথিৱীত যিহেতু অহৰহ ৰূপান্তৰ ঘটিব লাগিছে, এতেকে অসম বা ভাৰত ৰৈ থাকিব নোৱাৰে। আজি আমাৰ জাতীয় কৃষ্টি আৰু সভ্যতা আকৌ ৰূপান্তৰৰ দুৱাৰদলিত। এই ৰূপান্তৰ সৰ্বভাৰত আৰু পৃথিৱীলৈ যি নতুন সভ্যতা আৰু কৃষ্টি আহিব লাগিছে, তাতে আমাৰ ৰাষ্ট্ৰীয়তাবাদ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু তেনে ক্ষেত্ৰত জাতীয়তাবাদী চিন্তাৰ উচ্চতা বৰ্তাই ৰখাত ৰাষ্ট্ৰীয়তাবাদে এক শক্তি ৰূপেহে থিয় দি আছে, আগ্ৰাহী ৰূপত নহয়। পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লৈ জাতীয়তাবাদৰ শ্লোগান দিয়াটো এক বাতুলতা মাত্ৰ। অধ্যক্ষ মহোদয়, আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ কৰা সংবিধানৰ প্ৰস্তাৱনাই যি উদাৰতা আৰু মহানতাৰ পৰিচয় বহন কৰে, সংকীৰ্ণ জাতীয়তাবাদে সেই সংবিধানখনক উলংঘা কৰা নুবুজাইনে? অধ্যক্ষ মহোদয়, জাতীয়তাবাদী চিন্তাই সংকীৰ্ণ ৰূপ ল'লে সংগঠনৰ গইনা লৈ কেতিয়াবা উগ্ৰবাদী সংগঠনৰ কাৰ্যকলাপে এটা জাতি এটাক বহু যুগ যুগলৈ পিছুৱাই লৈ যাব পাৰে। আমি জ্বলন্ত উদাহৰণ হিচাপে মিজোৰাম, অসম, বড়োলেণ্ড, এইবোৰ এটা জ্বলন্ত উদাহৰণ এই উগ্ৰবাদৰ কুফল ভুগি আছে। এয়া আজি নিশ্চয় বিজ্ঞ সদনৰ অবিদিত নহয়। আগৰ সন্মানীয় বক্তাই কৈ গৈছিলে যে ত্ৰিপুৰাই নিজৰ ভাষা সংস্কৃতি হেৰুৱাই পেলাইছে, কিন্তু মূল কাৰণ মই ভাবোঁ যে নিজৰ ভাষাটোক যোনে ভাল পাব নোৱাৰে, নিজৰ ভাষাটোৰ সংস্কৃতিটো যোনে বজাই ৰাখিব নোৱাৰে, তেওঁলোকৰ কোনো অস্তিত্বই নাথাকিব। আমি নিজৰ ভাষাটোক ভাল পাব লাগিব। অধ্যক্ষ মহোদয়, দেশ বুলিবলৈ কেইজনমান শাসনাধীষ্ঠ লোক বা চৰকাৰটোক জানো বুজাই অগণন জনগণক, বুজাই ৰাইজক? গতিকে অধ্যক্ষ মহোদয়, যি প্ৰকৃতাৰ্থত দেশখন সকলো ফালৰ পৰা গঢ়ি তোলে, কথাতে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়। অধ্যক্ষ মহোদয়া, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এষাৰ কথা কৈ গৈছিল, আমি যদি আমাৰ সভ্যতা সংস্কৃতি সাৰ্বভৌম আদৰ্শৰ পৰাই আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বৰ চাপৰিতে এৰাল দি থওঁ, তেতিয়া আমাৰ মনটো হ'ব লুইতপৰীয়া অসমৰ গৰুৰ দৰেই তিলিকা। অধ্যক্ষ মহোদয়, ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ দেশপ্ৰেমৰ বহলবাদ দেখুৱায়, কেৱল জাতীয়তাবাদী চিন্তাই যথেষ্ট নহয়। গতিকে অধ্যক্ষ মহোদয়, মই পুনৰ দি কওঁ, পৰম্পৰাগত বজাই ৰাখি মহান ৰাষ্ট্ৰীয়তাবাদী হ'লেহে দেশ প্ৰগতি হ'ব, দেশ শক্তিশালী হ'ব, কিয়নো দেশ ৰক্ষা কৰিবলৈ একতাই পৰম বল।